নমস্কাৰ নটসূৰ্য থিয়েটাৰ আমাৰ চুঙাজান শান্তিপুৰ গাঁৱত হৈছে মোৰ গাঁৱতেই মোৰ জন্ম ঠাইতেই হৈছে নটসূৰ্য থিয়েটাৰ আমাৰ ভাইটিকেইটাই লৈ আহিছে আৰু এই দৰ্শকৰ সমাগম কেনেকুৱা পাইছে ভাইটি আমাৰ নিজৰ লোকেল ঠাই হিচাপে তোমালোকে বহুতখিনি কষ্ট যথেষ্ট ত্যাগ কৰিছা মানে বহুত ভাল লাগিছে আমাৰ চুঙাজান শান্তিপুৰত নটসূৰ্য থিয়েটাৰ আজি প্ৰথম নিশা মা নাটকখন আমি আৰম্ভ কৰিম ক্ষিতিশ বৰা ছাৰৰ মা নাটকখন কৰিছোঁ বহুত ভাল লাগিছে বহুত বছৰ মূৰত এয়া নটসূৰ্য থিয়েটাৰ বা আহিছা বা আহিছা একদম ভাল নিজৰ গাঁৱলৈ থিয়েটাৰখন লৈ আহিছোঁ আপোনালোক চাইছে ন ভিডিঅ' কৰি আছে দেই ভাল ন দিয়ক একদম আপোনালোক আহিছে বহুত ভাল লাগিছে মোৰ বহুত ধন্যবাদ বহুত মৰম থাকিল এয়া আমাৰ চুঙাজান শান্তিপুৰৰ পৰিৱেশ নটসূৰ্য থিয়েটাৰ মই নিজে আজি বহুত বছৰেই আছোঁ এইখন থিয়েটাৰ ইয়ালৈ আনিম বুলি মই বহুত চেষ্টা কৰিছিলোঁ মোৰ ঘৰৰে সম্পূৰ্ণ পৰিয়াল বহুত ভাল লাগিছে সমাগম পৰিৱেশটো কেনেকুৱা লাগিছে ভাল লাগিছে বাৰে বহুত কষ্ট কৰিছোঁ ৰাতি আহিছোঁ কিন্তু ৰাতি আহি ঘৰৰ পৰিয়াল আহিছেনে আহিছে বহুত ভাল লাগিছে নিশ্চয় মোৰ থিয়েটাৰ চাবলৈ আহি কালি আহিবই লাগিব নাহে মোৰ পেহী হয় মোৰ বান্ধৱী হয় আহিছে বহুত ভাল লাগিছে নিজৰ থেংক ইউ বহুত ভাল লাগিছে মোৰ ভ্ৰাম্যমান জগতলৈ উলিয়াই নিয়া বাইদেউজনীক লগ পাইছোঁ বাইদেউ পুৰাও মানে ডিউটিৰ পৰা হেৰি গৈছে জুনুবা টিকলো জুনুবা কেনেকুৱা লাগিছে এয়া মোৰ বা ভ্ৰাম্যমান থিয়েটাৰলৈ ওলাই যোৱা মোৰ গুৰু মোৰ বাইদেউ মোৰ মা মোৰ জেঠাই মাহী পেহী সকলো এখেতলোকৰ সহায়তেই মই আপোনাক মই ধুনীয়াকৈ এটা ভাগ্যাত লওঁ বাইদেউ অনুভৱ কেনেকুৱা লাগিছে আপোনাৰ শিষ্য এগৰাকীয়ে ভ্ৰাম্যমান থিয়েটাৰৰ ভাল লাগিছে আমাৰ জৰিয়তে মানে আমাৰ সাহসতে তুমি যেনেকৈ ওলাই গ'লা বাহিৰলৈ থেংক ইউ বহুত ভাল পাইছোঁ আশীৰ্বাদ কৰিছোঁ তুমি বহুত দিন জীয়াই থাকিবা আৰু এনেকৈ দেশ বিদেশে ঘূৰি ফুৰা তোমাৰ মানে শৰীৰ ভালে থাকক কুশলে থাকক আমি ধন্যবাদ বাইদেউ আপোনাৰ আশীৰ্বাদত আৰু মই দীপা বাইদেউকো মাতিছিলোঁ দীপা বাইদেউ নাহিলে দীপা বাইদেৱে মোক নিজে ফোন কৰি জনালে যে ভিনদেউ নহাৰ কাৰণে মই যাব নোৱাৰোঁ লীলা তুমি বেয়া নাপাবা মই কাইলৈ তোমাক লগ কৰিম বুলি কৈছে বহুত ভাল লাগিছে দীপা বাইদেউ আৰু জুনু বাইদেউৰ সাহসতে মই তেখেতলোকৰ পৰা শিক্ষা লৈ তেখেতলোকৰ শিষ্য হৈ তেখেতলোকৰ ওচৰত সদায় মই চিৰকৃতজ্ঞ হৈ থাকিম মই ভ্ৰাম্যমান জগতলৈ তেখেতলোকৰ সহায়তে ওলাই যাবলৈ সক্ষম হৈছোঁ বহুত ভাল লাগিছে আৰু আজি মোৰ নিজৰ জন্মঠাইত চুঙাজানত মই থিয়েটাৰখন উপস্থিত কৰাইছোঁহি সুকলমে সুস্বাস্থ্যৰে সকলোৱে আগবাঢ়ি যাব পাৰে সেয়াকে মই কামনা কৰিছোঁ বহুত ভাল লাগিছে আজি পৰিৱেশটো দেখি ভাইটি তোমাৰ অনুভৱটো কোৱা ভাল লাগিছে আজি চুঙাজানত আগবাঢ়ি গৈছে আপুনি গোটেই অসমতে এটা ভালদৰে কাম কৰি আছে যথেষ্ট সুনাম বৰ্জন কৰিছে আৰু আগবাঢ়ি যোৱাৰ শুভেচ্ছা আছে আমাৰ বহুত ধন্যবাদ তোমালোকৰ মৰম তোমালোকৰ আশীৰ্বাদ এয়া শিৰত লৈ আজি মই ভ্ৰাম্যমান জগতত আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ আজি মোৰ জন্ম ঠাইত চুঙাজানত মোৰ শান্তিপুৰ 3 নং 4 নং শান্তিপুৰত আজি থিয়েটাৰখন মই আনিবলৈ সক্ষম হৈছোঁ বহুত ভাল লাগিছে আৰু দৰ্শকৰ সমাগম যথেষ্ট দেখিছোঁ বহুত ভাল লাগিছে দৰ্শক আহিব আৰু বেছি সময় নাই পুলিচ প্ৰশাসন লৈ আছে সুকলমে যাতে হৈ যায় ভাল লাগিছে মই মেকআপ আধা কৰি হললৈ ওলাই আহিছোঁ এবাৰ দৰ্শকৰ সাক্ষাৎকাৰ ল'ম বুলি ভাবিছোঁ বাকী গোটেইখিনি ঘৰৰে যাতে খুৰী আমৈ আহিছে একদম মজা মই আহি গৈছোঁ দেই আপোনালোকক চাবলৈ বিভা মোৰ ভণ্টি হয় এগৰাকী আহিছে মোকে চাবলৈ আহিছে মই আধা মেকআপ কৰি আহিছোঁ আপোনালোকৰ মৰম আপোনালোকক চাবলৈ বহুত ভাল লাগিছে মই মেকআপ আধা কৰিছোঁ একদম বেয়া আমাৰ ভাই বোৱাৰী বা মজা টিকলি আহিছা যথেষ্টখিনি দৰ্শকৰ ভিৰ দেখা পাইছোঁ বহুত ভাল লাগিছে নিজৰ জন্ম ঠাইতে আজি দৰ্শকৰ সমাগমটো দেখিছোঁ বহুত ভাল লাগিছে ৰাজীৱ দা বাকী এনেকৈ থিয় হৈ থাকিলে নহ'ব নহয় বৰাবৰ লাগি যাওক ভাইটি আহিছা একদম পুৰা এটা কেনেকুৱা লাগিছে পৰিৱেশটো বহুত বছৰ মোৰ থিয়েটাৰ দেখিছোঁ কেনেকুৱা লাগিছে ভাল হৈছে দৰ্শকৰ সমাগমটো দেখা পাইছোঁ ন ভাল লাগিছে হয় বাকী অনুভৱবোৰ কোৱাচোন এতিয়া লীলাবা মোৰ বহুত কষ্টৰে ইয়াত উপস্থিত কৰাই দিলোঁ বাকী ৰাজীৱ দাহঁতে যথেষ্টখিনি কষ্ট কৰিছে তাৰ ফলাফলটো ইমানখিনিলৈকে এতিয়া পোৱাইছোঁ যেনিবা বাকী আজিৰ দিনটো ভালে সুকলমে যাওক ন যথেষ্ট হ'ব আৰু নাটখন সুকলমে পাৰ হ'ব আৰু আমাৰ ৰাইজে চাই ভাল পাব বুলি মই আশা কৰিছোঁ নিশ্চয়
নমস্কাৰ আপোনালোক আহিছে ন দিয়ক হেৰি মই এখন গাঁৱৰে শান্তিপুৰৰে থিয়েটাৰখন মই আনিছোঁ ছাৰ বাকী আমাৰ কমিটি ল'ৰাখিনি সংগঠন এটা কৰাই দিলোঁ আৰু দি পেলাই আপোনালোকৰ সহযোগতে ভালকৈ সুকলমে হৈ যাওক বুলি ভাবিছোঁ থেংক ইউ ছাৰ থেংক ইউ ছাৰ হয় হয় আৰু চুঙাজান বাকী ৰাইজৰ কাৰণে 3 দিনৰ আমোদৰ কাৰণে থিয়েটাৰ ভাগ আনিছে ধন্যবাদ থাকিল ছাৰ ভাল লাগিল আপোনালোকে থাকিব আপোনালোকৰ হয় আপোনালোকৰ সহায়তে হয় ছাৰ ছাৰ ভালে আছে আপোনালোক আমাৰ গেটত মানুহৰ সমাগম দেখা পাইছোঁ বহুত ভাল লাগিছে মোৰ আৰু বেছি ভাল লাগিছে মোৰ নিজৰ জন্মঠাইত ইমানখিনি মানে হেৰি দৰ্শক সোমাইছে নিশ্চয় দাদা দৰ্শক সোমাইছেনে মামা পেহা বা মজা লাগিছে কিন্তু দেই হাই দেখিলোঁ বা এইটো ভাইয়া জানে এয়া মোৰ বান্ধৱী তাই মোলৈ নেচায়ে এইকেইটা আমাৰ গোটেইখিনি চুঙাজানৰ ভাইটি কেনেকুৱা লাগিছে পৰিৱেশটো কোৱা মানুহ হৈছে নে আমাৰ চুঙাজানত কিমান বছৰৰ মূৰত আহিছে থিয়েটাৰ প্ৰায় 3-4 বছৰ বেছি হ'ল নেকি বেছি হৈ গ'ল অনুভৱ কেনেকুৱা কৰিছা পৰীক্ষাৰ সময়ত আহিছে বুলি বহুতেই মানে পৰীক্ষাৰ সময়ত হোৱাটো হয় কিন্তু সমান্তৰালকৈ মানে যিহেতু বৰ্তমানত পৰীক্ষাখিনি বাতিল হৈছে সেইটো চাবলৈ গ'লে ঠিকে আছে মানুহৰ যিটো মনোৰঞ্জনৰ প্ৰয়োজন আছে ন যিমানে আমাৰ ইয়াত আমি থিয়েটাৰখনৰ বা নাটকখনৰ পৰা আমি বহুত শিক্ষাও লাভ কৰিব এইটো পৰিৱেশটো আমাৰ ডাঙৰ চামে যদি দেখুৱাই যাওঁ তেতিয়া আমাৰ যুৱ প্ৰজন্মখিনি আগবাঢ়ি যাব পাৰিব নহয় জানো আমাৰ এতিয়া ল'ৰা ছোৱালীয়ে চিনিয়ে আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া গমেই নাপায় থিয়েটাৰ কি কেনেকৈ চলায় কেনেকৈ কি যথেষ্টখিনি এইখিনি কৰিবলৈ যাওঁতে যথেষ্টখিনি কষ্ট হয় এতিয়া তোমালোকৰ সহায় সহযোগত দেই ভালকৈ সুকলমে চলাই যাওক আৰু বাকী প্ৰশাসন আছে ছাৰৰ লগত মই সাক্ষাৎকাৰ এটা ল'লোঁ বা এইয়া মই এতিয়া ভিনদেউ বুলি ক'ম দাদা বুলি ক'ম মোৰ বন্ধু বুলি ক'ম বহুত ভাল লাগিছে হেৰি দাদা কওক কেনেকুৱা লাগিছে অনুভৱ কিমান বছৰ মূৰত চুঙাজানত অতি পিছপৰা আহিছে উদ্যোক্তাসকলৰ লগতে সকলোকে ধন্যবাদ দিছোঁ নিশ্চয় নিশ্চয় বহুত বহুত ধন্যবাদ বহুত ভাল লাগিছে দৰ্শকক ভবা নাছিলোঁ ইমান দৰ্শক হ'ব বুলি মোৰ নিজৰ ঠাইখনত ইমান দৰ্শক দেখি মোৰ ভাল লাগিছে আজি প্ৰথম নিশাৰ মা নাটকখন আজি ভালদৰে চলি গ'ল এনেদৰে গাঁওবাসীৰ মৰম আৰু আশীৰ্বাদবোৰ সদায় শিৰত থাকক তেওঁলোকৰ আশীৰ্বাদবোৰ লৈ এনেদৰে আগুৱাই যাব পাৰোঁ যাতে তাকে ভগৱানৰ ওচৰত কামনা কৰোঁ